বন্ধুসকল এদিন এনেকুৱা এটা সময় আছিল যে যিটো সময়ত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল বিৰাট কোহলি কিন্তু বিৰাট কোহলিৰ পাছত আমাৰ ভাৰতীয় দলৰ পৰৱৰ্তী অধিনায়ক কোন হ'ব বুলি ক'লে কেৱল এটা নামেই মনলৈ আহিছিল সেই নামটোৱে হৈছিল KL ৰাহুল কিন্তু বিৰাট কোহলিয়ে যেতিয়া অধিনায়কত্ব এৰিলে তাৰ পাছত ৰোহিত শৰ্মাক আমাৰ ভাৰতীয় দলৰ অধিনায়কত্ব প্ৰদান কৰা হয় আৰু ৰোহিত শৰ্মাৰ পাছতো আমাৰ ভাৰতীয় দলৰ অধিনায়ক কোন হ'ব বুলি ক'লে পৰৱৰ্তী অধিনায়ক তাৰ পাছতো এটা নামেই সকলোৰে মনত আছিল আৰু সেই নামটোৱে হৈছিল KL ৰাহুল কিন্তু সময়ৰ লগে লগে সকলো যেন সলনি হয় বুলি ক'ব লাগিব যেতিয়া সময় বাগৰি গ'ল তাৰ লগে লগে যেন KL ৰাহুলৰ প্ৰদৰ্শন বেয়া হৈ গ'ল বেটিঙত তেওঁ একেবাৰে ৰান মাৰিব নোৱাৰা হৈ গ'ল সেইবাবে ভাৰতীয় ক্ৰিকেট দলৰ যি উপ-অধিনায়কৰ দায়িত্বভাৰ সেই উপ-অধিনায়কৰ দায়িত্বভাৰ হাৰ্দিক পাণ্ডিয়াক প্ৰদান কৰা হয় আৰু KL ৰাহুলক ভাইচ কেপ্টেইনৰ দায়িত্বৰ পৰা একেবাৰেই আঁতৰাই দিয়া হয় আৰু ইয়াৰ পাছতেই IPL আহে 2023 বৰ্ষৰ IPL আহে IPLতো খেলুৱৈগৰাকীয়ে যিটো প্ৰদৰ্শন আগবঢ়াইছে সঁচাকৈ সকলোৱে খেলুৱৈগৰাকীক বৰ্তমান সময়ত সমালোচনা কৰিছে আৰু কালিৰ দিনটোত যিখন খেল অনুষ্ঠিত হৈ গৈছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু গুজৰাট টাইটেন্সৰ মাজত সেই খেলখনত KL ৰাহুলে যদিও হাফ চেঞ্চুৰী মাৰিছে যদিও তেখেতে অৰ্ধশতক মাৰিছে কিন্তু খেলুৱৈগৰাকীকেই আটাইতকৈ বেছি সমালোচনা কৰিছে খেলুৱৈগৰাকীকেই আটাইতকৈ বেছি ট্ৰল কৰিছে কাৰণ KL ৰাহুলে মাত্ৰ 61টা বলত 68 ৰান মাৰিছে আৰু তেখেতে ইমান এটা লেহেমীয়া গতিত ইনিংছ খেলাৰ বাবেই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ দলটিয়ে কালিৰ দিনটোত খেলখনত পৰাজিত হ'বলগীয়াৰ সন্মুখীন হয় আৰু তাৰ পাছতে আমাৰ হাতলৈ বৰ্তমান সময়ত এটা বহুত বেছি ডাঙৰ খবৰ ওলাই আহিছে আৰু যিটো খবৰ আমাৰ হাতলৈ আহিছে সেই খবৰটো শুনি হয়তো আপোনালোক আচৰিত হৈ যাব পাৰে আৰু খবৰটো হৈছে যে 2023 চনৰ এদিনীয়া বিশ্বকাপৰ পৰা KL ৰাহুলক বাহিৰ কৰা মানে KL ৰাহুলক আমাৰ ভাৰতৰ যিটো 15জনীয়া দল হ'ব এদিনীয়া বিশ্বকাপৰ বাবে সেই বিশ্বকাপৰ পৰা খেলুৱৈগৰাকীক বাহিৰ কৰাৰ বৰ্তমান সময়ত চিন্তা চৰ্চা কৰিছে মানে তেখেতক হয়তো খেলুৱৈগৰাকীক ভাৰতীয় ক্ৰিকেট দলৰ পৰাই একেবাৰেই বাহিৰ কৰি দিয়াৰ বৰ্তমান সময়ত চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে কিন্তু আপোনালোকক জনাই দিব বিচাৰিছো যে KL ৰাহুলক ওৱান ডে ফৰ্মেটৰ পৰা মানে এদিনীয়া ফৰ্মেটৰ পৰা হে খেলুৱৈগৰাকীক বাহিৰ কৰি দিয়াৰ চিন্তা চৰ্চা কৰিছে হয়তো টেষ্ট ক্ৰিকেটৰ পৰা খেলুৱৈগৰাকীক এতিয়াই বাহিৰ নকৰে বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰ বাতৰিৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো মানে আছিল অশেষ ধন্যবাদ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে